ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেলৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। হয় বন্ধুসকল, আপুনি যদি চাকৰি বিচাৰি আছে, আপুনি যদি চাকৰি পোৱা নাই, তেনেহ'লে আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ কাৰণে নতুন গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 ড্ৰাইভাৰ ষ্টেন'গ্ৰাফাৰৰ কাৰণে বহুকেইটা পদ মুকলি কৰিছে। হয় বন্ধুসকল, 1061টা নতুন পদ মুকলি কৰিছে। অৰ্হতা কেৱল মেট্ৰিক উচ্চতৰ মাধ্যমিক পাছ কৰিলে আপোনালোকে কিছু পদৰ বাবে আবেদন কৰিব পাৰিব, আৰু কিছু পদ আপোনালোকে ডিগ্ৰী অথবা মাষ্টাৰ ডিগ্ৰী পাছ থকা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়সৰ সীমা 18 পৰা 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আবেদন যিহেতু ইতিমধ্যে আৰম্ভ হৈছে, অল ডিটেইলছ আপোনালোকে এতিয়াই জানিবলৈ মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু আপুনি যদি এনেকুৱা খা খবৰবোৰ সকলো আগত পাব বিচাৰে, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু তাৰ লগতে বেল নটিফিকেশ্যনটো ক্লিক কৰি ৰাখক, কিয়নো চাকৰি সম্বন্ধীয় খা খবৰবোৰ মোৰ চেনেলত দায়িত্ব সহকাৰে আগবঢ়াই থকা হয়। গতিকে আপোনালোক সকলো আগত এই ভিডিঅ'বোৰ পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল নটিফিকেশ্যনটো ক্লিক কৰি ৰখাটো অত্যন্ত দৰকাৰী। হয় বন্ধুসকল, তেনেহ'লে আজি মেইন ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আৰু মেইন ভিডিঅ' প্ৰথমতে আপোনালোকক জনাব লৈছোঁ যে এই পদকেইটাৰ কাৰণে ইতিমধ্যে কিন্তু আবেদন আৰম্ভ হৈছে, আৰু 7 ডিচেম্বৰলৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে প্ৰচেছ জানেই, কিন্তু আপোনালোকক কি লিংকত গৈ পেলাই আপোনালোকে লিংকত ক্লিক কৰিব লাগিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু অনলাইন ফৰ্মবোৰ লগ ইন কৰি পেলাই আপোনালোকে এডুকেশ্যন ফৰ্মটো ফিল আপ কৰি পেলাই এডুকেশ্যনেল আৰু পাৰ্চনেল ডিটেইলছবোৰ আপলোড দি পেলাই ডকুমেণ্টছবোৰ আপলোড দি পেলাই আপোনালোকৰ কিন্তু ফিজ লাগিব, পে'মেণ্ট ফিজ লাগিব, আৰু পে'মেণ্ট ফিজটো আপোনালোকে ছাবমিট কৰি পেলাই সেইটো ছাবমিট কৰি দিলেই আপোনালোকে সেই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখিব। হয় বন্ধুসকল, এতিয়া কথা হ'ল যে ইয়াতে প্ৰথমতে যদি চায় যে জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ JTO কাৰণে 33টা পদ মুকলি কৰিছে, আৰু এই পদৰ কাৰণে কিন্তু 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন কিন্তু মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1 ইংলিছ টাইপিঙৰ কাৰণে 215টা পদ মুকলি। হয় বন্ধুসকল, ইয়াতে আপোনালোকে 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব, আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে কিন্তু ডিগ্ৰী পাছ থাকিব লাগিব। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ইংলিছ টাইপিঙৰ কাৰণে 123টা পদ মুকলি কৰিছে, আৰু 18 পৰা 27 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব, আৰু এই পদটোৰ কাৰণে কিন্তু আপোনালোকে হাই ছেকেণ্ডেৰী পাছ লাগিব। এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইংলিছ টাইপিঙৰ কাৰণে 250টা পদ মুকলি কৰিছে। ইয়াতে চাই আছে 18 পৰা 27 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব, আৰু এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে 12 পাছ লাগিব। এডমিনিষ্ট্ৰেটিভ আপোনাৰ এছিষ্টেণ্ট হিন্দী টাইপিঙৰ কাৰণে 12টা পদ মুকলি কৰিছে। 18 পৰা 27 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব, আৰু আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ, নিম্নতম হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ষ্ট'ৰ এছিষ্টেণ্ট ইংলিছ টাইপিঙৰ কাৰণে 134টা পদ মুকলি কৰিছে। 18 পৰা 27 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব, আৰু হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেহে এপ্লাইটো কৰিব পাৰিব। ষ্ট'ৰ এছিষ্টেণ্ট হিন্দী টাইপিঙৰ কাৰণে 4টা পদ মুকলি কৰিছে। 18 পৰা 27 বছৰ বয়সলৈকে, আৰু এই পদৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু ছিকিউৰিটি এছিষ্টেণ্ট যদি চাই, ইয়াতে 41টা পদ মুকলি কৰিছে। 18 পৰা 27 বছৰ, আৰু এই পদৰ কাৰণে কিন্তু আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে এপ্লাই কৰিব পাৰিব। ভেহিকুল অপাৰেটৰ 145টা পদ, 18 পৰা 27 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ এই পদৰ কাৰণে 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ কাৰণে 18টা পদ, আপোনাৰ এই পদৰ কাৰণে কিন্তু 10 পাছ লাগিব। ফায়াৰমেনৰ কাৰণে 86টা পদ, 18 পৰা 27 বছৰ বয়স, আৰু এই পদৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াতে দিয়া আছে ছেকেণ্ডেৰী এডুকেশ্যন স্কুল চাৰ্টিফিকেট, 10 ষ্টেণ্ডাৰ্ড পাছ আণ্ডাৰ 10+2 ছিষ্টেম ইয়াতে দিয়া আছে। আৰু এই পদকেইটাৰ কাৰণে কিন্তু এপ্লাই কৰিবলৈ আপোনালোকে এটা ফিজ লাগিব, আৰু ফিজটো ইয়াতে দিয়া আছে। আদাৰ্ছৰ কাৰণে 100 টকা, SC ST PWD ESM উমেনৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে। কেনেকৈ পে'মেণ্ট কৰিব পাৰিব, ইয়াতে পে'মেণ্ট মোড দিয়া আছে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI। আৰু এই পদকেইটা মুকলি কৰিছে বন্ধুসকল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, অৰ্থাৎ DRDO, আৰু 7 তাৰিখৰ লাষ্ট ডেট ইয়াতে দিয়া আছে সুন্দৰকৈ আপোনালোকৰ 1061টা নতুন ভেকেঞ্চি আণ্ডাৰ এডমিন এণ্ড এলাইড A&A
কাৰ্ড অফ DRDO জুনিয়ৰ ট্ৰেঞ্চলেশ্যন ইয়াতে পদকেইটাৰ নাম দিয়া আছে। বন্ধুসকল আপোনালোকে যদি এই পদকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয় তেনেহ'লে এই পদকেইটাৰ কাৰণে এতিয়া এপ্লাই কৰি লওক। আৰু আগন্তুক দিনত এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল ন'টিফিকেশ্যনটো ক্লিক কৰক। মই আপোনালোকৰ এই যি পদকেইটা মুকলি কৰিছে সেই পদৰ লিংকটো মই আপোনালোকৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংক দি দিম। আপোনালোক তাতে গৈ পেলাই এই পদকেইটা সম্পূৰ্ণকৈ ভালদৰে চাব পাৰিব আৰু অল ডিটেইলছ আপোনালোকে চাই ল'ব আৰু তাৰ পৰাই আপোনালোকে সকলোখিনি জানিব পাৰিব। হয় বন্ধুসকল, ভিডিঅ'টো ইমানেই আজিলৈ। ধন্যবাদ। জয় অসম।